নমস্কাৰ Assam GK চেনেলটিলৈ স্বাগতম জনাইছো নতুনকৈ আহিবলগীয়া পদসমূহৰ লিখিত পৰীক্ষাত অতিকৈ প্ৰয়োজনীয় চন্দ্ৰযান 3 ৰ ওপৰত আহিব পৰা কেইটামান প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছো ভিডিঅটো শেষলৈ চাব বুলি আশা কৰিছো আজি প্ৰথম প্ৰশ্ন হৈছে চন্দ্ৰযান 3 মিছন কিমান তাৰিখে উৎক্ষেপণ কৰা হৈছিল ইয়াৰ অপচনসমূহ দিয়া আছে 14 জুলাই 2023 13 জুলাই 2023 15 জুলাই 2023 23 আগষ্ট 2023 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক 14 জুলাই 2023 দুই নম্বৰ প্ৰশ্ন চন্দ্ৰৰ দক্ষিণ মেৰুত সফলভাৱে অৱতৰণ কৰাব সক্ষম হোৱা দেশ কোনখন ইয়াৰ অপচনসমূহ দিয়া আছে ৰাছিয়া আমেৰিকা চীন আৰু ভাৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ ভাৰত তিন নম্বৰ প্ৰশ্ন চন্দ্ৰযান 3 চন্দ্ৰৰ কোন মেৰুত অৱতৰণ কৰিব ইয়াৰ অপচনসমূহ দিয়া আছে উত্তৰ মেৰুত দক্ষিণ মেৰুত পশ্চিম মেৰুত আৰু পূব মেৰুত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ দক্ষিণ মেৰুত 4 নম্বৰ প্ৰশ্ন চন্দ্ৰযান 3 ৰ বাবে ব্যৱহৃত মূল ৰকেট ইঞ্জিনটোৰ নাম কি ইয়াৰ অপচনসমূহ দিয়া আছে CE-20 ক্ৰাইজেনিক ইঞ্জিন CE-13 CE-10 CE-23 ক্ৰাইজেনিক ইঞ্জিন ইয়াৰ শুদ্ধ উত্তৰ হৈছে CE-20 ক্ৰাইজেনিক ইঞ্জিন 5 নম্বৰ প্ৰশ্ন চন্দ্ৰযান 3 মিছনৰ লেণ্ডাৰখনৰ নাম কি ইয়াৰ অপচনসমূহ দিয়া আছে বিক্ৰম প্ৰজ্ঞান আৰবিটাৰ আৰু ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক বিক্ৰম 6 নম্বৰ প্ৰশ্ন চন্দ্ৰযান 1 মিছন ভাৰতে প্ৰথম কেতিয়া আৰম্ভ কৰিছিল ইয়াৰ অপচনসমূহ দিয়া আছে 28 আগষ্ট 2006 12 জুলাই 2011 22 অক্টোবৰ 2008 14 জুলাই 2019 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ 22 অক্টোবৰ 2008 7 নম্বৰ প্ৰশ্ন ইছুৰ বৰ্তমান অধ্যক্ষ কোন অপচনসমূহ দিয়া আছে ঋতু কৰিধল এম বনিতা এছ সোমনাথ কে শিৱম ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ এছ সোমনাথ 8 নম্বৰ প্ৰশ্ন চন্দ্ৰযান 2 মিছন ভাৰতে কেতিয়া আৰম্ভ কৰিছিল ইয়াৰ অপচনসমূহ দিয়া আছে 22 জুলাই 2019 23 আগষ্ট 2020 12 অক্টোবৰ 2017 আৰু 28 মাৰ্চ 2021 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক 22 জুলাই 2019 9 নম্বৰ প্ৰশ্ন চন্দ্ৰযান 3 ৰ মুঠ ওজন কিমান ইয়াৰ অপচনসমূহ দিয়া আছে 2900 কিলোগ্ৰাম 3600 কিলোগ্ৰাম 2800 কিলোগ্ৰাম আৰু 3900 কিলোগ্ৰাম ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ঘ 3900 কিলোগ্ৰাম 10 নম্বৰ প্ৰশ্ন চন্দ্ৰযান 3 ৰ বাবে কোনটো লঞ্চাৰ ব্যৱহাৰ কৰা হৈছে ইয়াৰ অপচনসমূহ দিয়া আছে PSLV-9 SSLV-7 LV-M3 M4 GSLV-5 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ LV-M3 M4 11 নম্বৰ প্ৰশ্ন ইছুৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচনসমূহ দিয়া আছে বেংগালুৰু নতুন দিল্লী কলিকতা আৰু মহাৰাষ্ট্ৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক বেংগালুৰু 12 নম্বৰ প্ৰশ্ন চন্দ্ৰযান 3 ৰ মুখ্য পৰিচালক কোন আছিল ইয়াৰ অপচনসমূহ দিয়া আছে বীৰ মুথুভেল এম বনিতা ঋতু কৰিধল আৰু কে শিৱম ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ ঋতু কৰিধল 13 নম্বৰ প্ৰশ্ন ভাৰতে কেতিয়া প্ৰথম ৰকেট নিক্ষেপ কৰিছিল ইয়াৰ অপচনসমূহ দিয়া আছে 21 নৱেম্বৰ 1963 28 নৱেম্বৰ 1979 8 জুলাই 1987 29 আগষ্ট 1996 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক 21 নৱেম্বৰ 1963 14 নম্বৰ প্ৰশ্ন চন্দ্ৰযান 3য়ে চন্দ্ৰত লেণ্ডাৰ আৰু ৰভাৰে কি যন্ত্ৰ কঢ়িয়াই লৈ গৈছে ইয়াৰ অপচনসমূহ দিয়া আছে পৃষ্ঠ বিজ্ঞানৰ যন্ত্ৰ বায়ুমণ্ডলৰ বিজ্ঞানৰ যন্ত্ৰ জল বিজ্ঞানৰ যন্ত্ৰ আৰু ওপৰৰ সকলোবোৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ঘ ওপৰৰ সকলোবোৰ যন্ত্ৰ 15 নম্বৰ প্ৰশ্ন চন্দ্ৰযান 3 কিমান টকা খৰচ হৈছিল ইয়াত অপচনসমূহ দিয়া আছে 900 কোটি 500 কোটি 800 কোটি আৰু 615 কোটি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ 615 কোটি 16 নম্বৰ প্ৰশ্ন চন্দ্ৰযান 3ত কি নতুন বস্তু সংযোগ কৰা হৈছে যিটো চন্দ্ৰযান 2ত নাছিল ইয়াৰ অপচনসমূহ দিয়া আছে লেজাৰ ডপলাৰ ভেলোচিমিটাৰ লেজাৰ ভিত্তিক ইণ্টাৰভেলমেট্ৰি আল্ট্ৰাছনিক ডপলাৰ পদ্ধতি আৰু আণৱিক টেগিং ব্ৰেকমেট্ৰি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক লেজাৰ ডপলাৰ ভেলোচিমিটাৰ
17 নম্বৰ প্ৰশ্ন চন্দ্ৰযান 3 কিমান তাৰিখে সফলভাৱে চন্দ্ৰত উপস্থাপন কৰিবলৈ সক্ষম হয় ইয়াৰ অপচনসমূহ দিয়া আছে 14 জুলাই 2023 16 জুলাই 2023 23 আগষ্ট 2023 আৰু 22 আগষ্ট 2023 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ 23 আগষ্ট 2023 আজিৰ শেষৰটো প্ৰশ্ন হৈছে চন্দ্ৰযান 3 মিছন কোনটো মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল ইয়াৰ অপচনসমূহ দিয়া আছে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ বেংগালুৰু সতীশ ধাৱন মহাকাশ গৱেষণা কেন্দ্ৰ শ্ৰীহৰিকোটা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা নতুন দিল্লী আৰু বিক্ৰম সাৰাভাই মহাকাশ গৱেষণা কেন্দ্ৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ সতীশ ধাৱন মহাকাশ গৱেষণা কেন্দ্ৰ শ্ৰীহৰিকোটা যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক এটা কৰি দিব লগতে আগলৈ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ